Hello guys, welcome to my channel. মই সৈনিকা কুমাৰী আশা কৰো আপোনালোক ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰো। কি আপোনালোকে দেখা পাইছে ধুনিয়াকৈ মই উলাই লৈছো মানে মামাহঁতৰ ঘৰত যাম আজি। মামাৰ মানে 3 মাহ 4 মাহ ধৰি মানে বহুত বেমাৰ হৈ আছে সেইবাবে চাবলৈ যাম মামাহঁতক। আমি জেঠিমাহঁতৰ লগত যাম। আহি আছে জেঠিমাহঁতৰ ট্ৰেইনত আমি ষ্টেচনত লগ পাম কামাখ্যা ষ্টেচনত। আৰু তেনেকৈ আমি গুটেকিটা যাম আৰু ফ্যামিলি তাতে আজি ৰাতিটো থাকিম আৰু তাৰছত কালি গুচি আহিম আমি আৰু মোৰ মামাৰ ঘৰ নগাঁও চৰাইহাগীত হয় আৰু তাৰ পৰাও যদি কোনোবাই চাই আছে তেনেহলে ধুনিয়াকৈ ভিডিওটো স্কিপ নকৰাকৈ ধুনিয়াকৈ চাব আপোনালোকে আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সকলো কৰি দিব। আমি এতিয়া ঘৰৰ পৰা ওলাই আহিছো যাই আছো ষ্টেচনলৈকে। আমি এতিয়া স্টেডিয়াম পালো। তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি এয়া মালিগাঁও ৰেলগেট পালো আমি। যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক উন্মাদৰে গীত তোমাক। গাইজ এতিয়া আমি আহি পালো ষ্টেচনলৈ। এতিয়াও বৰ্তমান টিকেট কাটা নাই মানে জেঠিমাহঁতে অলপ মানে খেলি মেলি কৰি দিলে গাড়ীখন বোলে নাপালে আহোঁতে চ' সেইকাৰণে অলপ টাইম এতিয়া ৰখিব লাগিব বেলেগ এখন ট্ৰেইনত আমি এতিয়া সেয়া কৰিম আৰু টিকেট কাটা নাই টিকেট কাটিম বাৰু। আহোঁতে এতিয়া বহি আছে ধুনীয়াকৈ ট্ৰেইনৰ কাৰণে ৰখি আছে। আমি গোটেইকেইটাই ৰখি আছো টিকেট চিকেট কাটি ললো পুৰা কথা পাতি আছে মাহঁতে দেখিছে ট্ৰেইন আহিব আৰু অলপ পিছত। গাইজ এইখন ট্ৰেইনে আমাৰ মিছ হৈ গ'ল। এইখন ট্ৰেইনত আমাৰ উঠাৰ কথা আছিল কিন্তু মানে জেঠিমাহঁতে অলপ লেট কৰি দিলে যে আমাৰ জেঠিমাহঁতে ৰঙিয়াত থাকে তাৰ পৰা আহিব মানে এতিয়া এইখনৰ পিছত আৰু এটা ট্ৰেইন আছে সেই ট্ৰেইনখনেদি আমি আৰু যাম আৰু সেই ট্ৰেইনখন আহিলে। গাইজ এতিয়া আমি 1 নম্বৰ প্লেটফৰ্মৰ পৰা 2 নম্বৰ প্লেটফৰ্মত যাই আছো। এতিয়া আমি উঠো ব্ৰিজত। আজিকালি 2 নম্বৰ প্লেটফৰ্মত আহি পালো। 2-3 ভিতৰত আহিব আৰু ইয়াতে এলাউন্স কৰিব। 3 নম্বৰ হলে আমি সেইপিনে গুচি যাম আৰু 2 নম্বৰত হলেতো ইয়াতে আৰু এয়া বহুত সময়ৰ মূৰত আমাৰ ট্ৰেইনখন আহি পাইছে দেখিছে। এতিয়া আমি আহি পালে আৰু ট্ৰেইনত উঠিম আৰু আপোনালোকক ইমান দেখাই নাথাকো কাৰণ বহুত ভিৰ হ'ব যে মানুহবিলাক ভিতৰত আকৌ লগ পাম আৰু আপোনালোকক। আমি ধুনীয়াকৈ ট্ৰেইনত বহি ল'লো আৰু এইটো AC ট্ৰেইন বাবু হাই দি দিয়া। এইটো বাবু বৰুণাক এটা আমাৰ বাবু তাৰপিছত এয়া জেঠিমা কথা পাতি আছে চবে। মাইনা হাই দি দিয়া। ধুনীয়া কৰি চবে মানে কথা পাতি আছে বহি লৈ। ট্ৰেইনখন ৰখি আছে যোৱাই নাই অলপ টাইম লাগিব তাৰপিছত যাব আৰু ট্ৰেইনখন। একদম বহি লৈছো আৰু কথা পাতি আছো ট্ৰেইনত সকলোৱে কথা পাতি আছে মানে এইজনী খুৰী আৰু খুৰাজনক লগ পালো চবে কথা পাতি আছে একদম ধুনীয়া কৰি ভাল লাগি আছে চবে কথা পাতি আছে। এতিয়া ট্ৰেইনখন এতিয়া গৈ আছে।
তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী এয়া গেটখনত দেখিছে গেট মাৰি দিছে ট্ৰেইন অহাৰ কাৰণে পুৰা ভিৰ লাগি আছে দেহৰ অংগে অংগে তোমাৰ মৰমৰে মানে আমি এচিৰ পৰা স্লিপাৰত আহিলোঁ তাতে মানে মোৰ মাথাটো বহুত বিষাই এচিত ইমান টাইম থাকিব নোৱাৰোঁ সেইকাৰণে স্লিপাৰত আহিলোঁ গোটেইকেইটা একদম এয়া ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো এনেকৈ জেঠিমাই খাবলৈ দেখিছে চেণ্ডউইচ আনিছে মই খাই বহুত ভাল পাওঁ দেই আৰু মেংগ' ফ্ৰুটি আৰু এয়া গজা আনিছে এতিয়া আমি গোটেইকেইটা খাম আৰু ধুনীয়াকৈ দাদাহঁতেও খাই আছে বাবুই পূৰা চেণ্ডউইচ খাই আছে মাইনাও খাবলৈ লৈছে ময়ো খাওঁ আৰু এয়া চবেই খাই আছে কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব নাযাবা দূৰলে তুমি উশাহবোৰ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব গোটেইবিলাক একেলগে গৈ আছোঁ পূৰা মস্তি কৰিম ভাল লাগিব আপোনালোকক কি কৰিম চাই থাকিব আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ গাইজ এতিয়া আমি চাপৰ মুখত ৰখিছোঁ কিবা কৰি ট্ৰেইনখন মানে ৰখোৱাৰ কথা নাছিল কিন্তু চাপৰ মুখত আমি ৰখিলোঁ মানে ট্ৰেইনখন পূৰা ৰখোৱাৰ কথা নাছিল হোজাইত ৰখোৱাৰ কথা আছিল তো সেইকাৰণে আমি ৰখাৰ লগে লগে একদম দৌৰা দৌৰিকৈ নামি দিলোঁ গোটেইকেইটা একদম চাপৰ মুখত ইয়াৰ পৰা যাম আৰু গাড়ী চাড়ী লৈ ধুনীয়া কৰি গোটেইকেইটাই নামিছোঁ দেখিছে ইমান ৰ'দ দিছে এয়া গৈ আছোঁ আমি গোটেইকেইটাই গোটেইকেইটাই পূৰা টেম্পোত উঠি লৈছোঁ গাইজ এতিয়া মানে জেঠিমা আৰু মাহঁতে আৰু দাদাহঁতে মানে মিঠাই কিনিবলৈ গৈছে মামাহঁতৰ কাৰণে আৰু অলপমান আৰু ইয়াতে ৰখি দিছোঁ আৰু অলপমান টাইম লাগিব যাওঁতে তাৰপিছত আৰু মামাৰ ঘৰ পাই যাম আৰু এয়া দেখিব পাইছে গাড়ী কিমান জাম লাগিছে এতিয়া গাড়ী ষ্টাৰ্ট কৰিলে পুৰাজনে এতিয়া আৰু যাওঁ আৰু
হাই দি দিয়া এয়া আইতা মামা আইতা এয়া আমাৰ মামাহঁতৰ ঘৰ ছাগলী ইয়া ইমান সৰু সৰু ছাগলী মৰমে লাগি যায় আৰু গাঁৱৰ জেগাত আহিলে বৰ ভাল লাগে এতিয়া আমি ৰুম পালোহি কৰি গোটেইকেইটা বহি লৈছোঁ তাৰপিছত ড্ৰেছ চেছ খুলি তাৰপিছত ভাত পানী খাম টিকলুটো মৰম লগা বাৰ ল'ৰা চাওঁ টিকলু এইয়া খেলি আছে অংকু দাদাৰ লগত একদম পুৰা চাওঁ মুখখন চাওঁ উই মুখখন চাওঁ আইসক্রিম লাগবে না চাওঁ মুখখন হাই দেচোন মম দেচোন এটা দেচোন পুৰা লগ পাই পুৰা খেলি আছে একদম মৰমৰ মামী ভাত বাঢ়ি দি আছে ধুনীয়াকৈ সেয়া আমি খাবলৈ এতিয়া গোটেইকেইটা খাম আৰু ভাত এয়া মোৰ মৰমৰ আইতা কিমান দিনৰ মূৰত লগ পালোঁ আইতা হাই দি দিয়া এবাৰ হাই দি দিয়া হাই বুলি কৈ দিয়া তুমি আইতাই ইমান এটা নাজানে হাই বুলি দিছে বাৰু কৈ ভাত খাবলৈ আহিলোঁ সেয়া চবকে বাঢ়ি দিছে আৰু বাবুহঁতে খোৱা ষ্টাৰ্ট কৰিলে সিহঁতে চবে খাই আছে আৰু মামীয়ে এয়া তিতা কেৰেলা দিছে এয়া বেঙেনা ভাজি এয়া তিতা কেৰেলা আৰু দালি আৰু মাছ আছে মামীয়ে দিব বাৰু বহুত হাল্লা হৈ আছে আৰু গোটেইকেইটা লগ পাই একদম ফেমিলি পুৰা খাই আছোঁ দেই বহুত ভোক লাগি গৈছে পুৰা খাই আপুনি আমাৰ জেঠীমা হাই দি দিয়া হাই চাইকেইটা একদম ছাগলীকেইটাক লৈ আছে পুৰা গোটেইকেইটাৰে হাঁহি একদম লগ পাই বেবী পাই লাজতে একদম কিবা হৈ গৈছে এতিয়া আমি জেঠীমাহঁতৰ ঘৰলৈ যাম সেইটো আমাৰ জেঠীমাহঁতৰ ঘৰ দেখা পাইছে ইয়াৰ পৰা দেখাই পায় যাম এতিয়া এয়া আমাৰ জেঠীমাহঁতৰ ঘৰ আৰু এইটো বিকু হাই দি দিয়া বিকু সকলো বহি আছে আৰু এতিয়া ভিতৰত দেখাম সেয়া জেঠীমাহঁতৰ ৰুম কোনোবা আছিলে यहाँ पर कौन है ये हमार बिकुत के भी सोता बाबू बिकु बाबू हाई दी दिया लाजते एकदम ये एकदम लेवलत नामाते ही এতিয়া আমি ভাত চাত খাই ধুনীয়াকৈ ল'লোঁ ভাত চাত খাই এতিয়া আমি গোটেইকেইটা কাজিনছ ফুৰিব যাম আমি গোটেইকেইটা একদম আহি যোৱা তুমি এতিয়া আমি গোটেইকেইটাই ধুনীয়াকৈ অলপ ফুৰি আহোঁ বোলো ষ্টাইল কৰি ল'লোঁ পুৰা একদম ধুনীয়াকৈ ফুৰি আহোঁ আপোনালোকে দেখিছে এখন মানে ফিল্ড হয় ইয়াতে খেলে আৰু এইটো নামঘৰ চবে ধুনীয়াকৈ খেলি আছে দেখা পাইছে আপোনালোকে এইটো পূজা এতিয়া আমি গৈ আছোঁ এয়া দেখিছে ধুনীয়াকৈ আমি গৈ আছোঁ জেঠীমাহঁতৰ মানে নতুন তাতে মাটি কিনিছে দেখিছে এয়া গৰু জেঠীমাহঁতৰ তাতে মানে মাটি কিনিছে আমি য'ত যাই আছোঁ ফুৰিবলৈ তাতে মানে খেতি চেতি কৰিছে আমি গোটেইকেইজনী কাজিনছ একদম
নহয় মানে কৈছ ইয়াতে আহি মানে ইমান ভাল লাগিছে আৰু কেইদিনমান থাকিব পালেতো আৰু আপোনালোকক চবখিনি মানে গাঁৱৰ দেখালোঁ হয় কেইদিনমান থাকিব পালে এতিয়া যেনেকৈ কালি যাম আমি উপায় নাই আৰু যাব লাগে মানে যাব লাগিবই এইকেইটা তিনিজনী হাঁহি হাঁহি আহিছে তিনিজনী একদম এতিয়া আহি পালোঁ জেঠীমাহঁতৰ এই বাবু নাচি আছে বদমাছকেইটা মানে বৰ যুঁজি থাকে মানে আজি গোটেইকেইটাই লগ পায় আৰু এয়া জেঠীমাহঁতৰ মাটিত আহি পালোঁ এয়া জেঠুৱে কি কৰিছে খেতি কৰি কেনে পানী দি আছে এয়া দেখিব পাইছে কি ধুনীয়া কৰি খেতি কৰিছে এইয়া জেঠীমাই সাজি কাচি ওলাই আছে এয়া ইয়াতে জেঠীমা থাকে খেতি চেতি কৰিছে বাবে থাকে আৰু গাইজ এতিয়া আমি পথাৰলৈ আহিছোঁ আন্ধাৰে হ'ল দিয়কচোন এতিয়া গৰু আৰু জেঠীমা মাইনা দুজনী মাইনা গৈ আছোঁ আমি অলপ আগলৈ আহোঁ বৰ্তা হাই দি দিয়ক হাই বোলে এনেকৈ দি দিয়ক বৰ্তা আৰু আইতাৰ পৰা কথা পাতি আছে আমি আহি পালোঁ আন্ধাৰো হ'ল দেখিছে তাৰপিছত যাওঁ আৰু ঘৰ অলপমান মায়ো একেবাৰে ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি ল'লে একদম চবে এতিয়া জেঠীমাহঁতৰ তাৰ পৰা মাটিৰ জেগাৰ পৰা আহি পালোঁ এতিয়া চাহ তাহ খাম এতিয়া বিস্কুট লালমোহন এয়া চাহ এয়া মামা আইতা বেবী বাই চুলি বান্ধি আছে একদম মুনু মৌচুমী হাই দি দিয়া আমি গোটেইকেইটা এতিয়া খাম গোটেইকেইটা খাম এতিয়া মজা কৰি পাইছে কি ধুনীয়াকৈ চবে একদম কথা পাতি আছে আৰু গোটেই ফেমিলি কেইটাই লগ পাই কেনে গোটেই কথা পাতি আছে গোটেইকেইটা একদম হ'ল মানে এতিয়া মই মানে ইমান টোপনি গুচি গ'লোঁ ইমান টোপনি ধৰি আছিল মানে উঠিবই পৰা নাছিলোঁ মানে তাৰ পৰা আহি চাহ তাহ খাই কেনে মানে টোপনি গুচি গ'লোঁ তাৰপিছত উঠিবই পৰা নাই এই ভাত চাত খাই এই জাষ্ট তাৰপিছত এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব ধুনীয়াকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ বাই বাই ইয়াত প্ৰণয়ৰে জোনাকী